গাইজ এই পইচাটো দেখিছেনে? এই পইচাটো হ'ল এটা 10 পইচা আৰু এই পইচাটো আৱিষ্কাৰ হৈছিল কমেও 19 এই পইচাটো আৱিষ্কাৰ হৈছিল। ৱেলকাম টু মাই ইউটিউব চেনেল জিতুছ। মানে আজি এটা বেলেগতকৈ বেলেগ টাইপৰ ভিডিঅ' বনাম বুলি আহিছোঁ। মানে আজিৰ ভিডিঅ'টো হ'ব কি, আমাৰ মানে ঘৰত যিমানবোৰ পুৰণা বস্তু মানে আগৰ দিনৰ বস্তু আছে সেই বস্তুবিলাক দেখুৱাম বুলি ভাবিছোঁ। মানে ঘৰত এনেই আছোঁ, গতিকে তেনেকুৱা বস্তু মানে বহুতে চাব বিচাৰে, মানে পুৰণা বস্তু আগৰ দিনৰ সেই হিচাপত আজি আমাৰ ঘৰত যিমানবোৰ আছে পুৰণা বস্তু সেইবোৰ সকলোবিলাক দেখুৱাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে চাই থাকিব আৰু ভাল লাগিব, একদমেই ভাল লাগিব ভিডিঅ'টো চাই থাকিলে। আৰু মোৰ লগত আছে বহুত আগৰ পুৰণি, প্ৰায় 50 বছৰ 40 বছৰ 20 বছৰ আগৰ বস্তুৰ পুৰণি বস্তু আছে আমাৰ ঘৰত। গতিকে সেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। এটা গাইজ, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এই বস্তুৰ কাৰণে মই বহুত দুৰ্ভগীয়া, কাৰণ এই বস্তুটো কৰি নিদিলে মই বহুত বেয়া পাওঁ। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, গতিকে প্ৰত্যেকটা ভিডিঅ'তে লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। বহুত ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক। গাইজ, আপোনালোকে এটা বস্তু দেখিছেনে? এইবিলাক পইচা, মানে এইবিলাক পইচা এটা কি পইচা মই আপোনালোকক এটা এটাকৈ দেখাম। মানে এইবিলাক পইচা হ'ল বহুত আগৰ দিনৰে পইচা। আৰু মোৰ লগত আছে এতিয়া এটা পইচা, আপোনালোকক মই দেখুৱাম। এইটো যে পইচাটো দেখিছে, এইটো পইচাটো আপোনালোকে এইটো পইচাটো দেখিছেনে? এইটো পইচাটো হ'ল 10 পইচা, মানে 10 পইচা। মানে এই পইচাটো আৱিষ্কাৰ হৈছিল এই পইচাটো এই পইচাটো আৱিষ্কাৰ হৈছিল 1988 চনত, বহুত আগৰে পইচা। আৰু সেই হিচাপত মোৰ মানে কি এতিয়া আছে মোৰ লগত 10 পইচা বহুত কেইটা, আৰু বহুত কেইটা আছে। আৰু এই পইচাটো একদম 20 পইচা, আপোনালোকে চাই ল'ব পাৰে, একদম 20 পইচা। আৰু এই পইচাটো আৱিষ্কাৰ হৈছিল 1988 চনত। আৰু এই পইচাটোৰ আপোনালোকে যদি দেখা নাই কমেণ্ট কৰি জনাব। আৰু এই 20 পইচা মোৰ হাতত মানে কি দুটা আছে, দুটা মানে কি গাইজ, দুটা আছে। আৰু এই পইচাটো দেখিছেনে? এই পইচাটো হ'ল এটা 5 পইচা। আৰু এই 5 পইচাটো আৱিষ্কাৰ হৈছিল 1980 কিবা চনত। আৰু তাৰপিছত আহিছে আমাৰ এইটো 5 টকাৰ দৰে যে পইচাটো, এই 5 টকাৰ দৰে পইচাটো, এইটো হ'ল 25 পইচা। আপোনালোকে দেখিছে এই 25 পইচাটো আৱিষ্কাৰ কিমান চনত হৈছিল? 1983 চনত। ভাবি চাওক এই কেইটা আপোনাৰ। আৰু এইটো হ'ল আমাৰ 50 পইচা। আজি এই 50 পইচাৰে আজি এটা দোকানত প্ৰেংক কৰিব যাম। আপোনালোকে ভিডিঅ'টো একদমেই মানে কি ইণ্টাৰেষ্টিং মানে হ'ব, চাই থাকিব। আৰু বাকী এইটো হ'ল গাইজ 25 পইচা, আৰু এইটো হ'ল গাইজ কি পইচা? 5 পইচা গাইজ, মানে 5 পইচা। এইটো হ'ল গাইজ 5 পইচা, এইটো 5 পইচা, এইটো 25 পইচা, আৰু এইটো হ'ল আখানা, অৰ্থাৎ 50 পইচা। আৰু এই সম্পূৰ্ণবিলাক পইচা যদি আপোনালোকক কোনোবাক মানে এনেই আৰু লাগে আৰু তেতিয়াহ'লে কমেণ্টত জনাব, কিন্তু মই নিদিওঁ, ডাইৰেক্ট কথা নিদিওঁ। কাৰণ এইবিলাক পইচা বহুত বছৰ পুৰণি আৰু আছিল আমাৰ ইয়াত, আৰু মই ধুনীয়াকৈ সাঁচি ৰাখিছিলোঁ। গতিকে আপোনালোকক দেখুৱাম বুলি, গতিকে এনেকুৱা ধৰণৰ কি ধুনীয়া ভিডিঅ' দেখুৱাইছোঁ, আপোনালোকে চাই লওক। আপোনালোকে দেখিলেনে এইবোৰ বস্তু? আৰু এইবোৰ বস্তু আপোনালোকক যদি সদায় এনেকুৱা ধৰণৰ পুৰণি ঠাইত জানিব, এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰে, ছাবস্ক্ৰাইব কৰি থ'ব। তাৰে মাজতে আৰু এটা বস্তু আপোনালোকক দেখুৱাই দিম। মানে এই বস্তুটো হ'ল এটা উৰাল বুলি কয়। আৰু এই বস্তুডালক কয় এডাল গাইন। দেখিছে? এই উৰাল আৰু গাইন মানে ইয়াতে মানে কি হয়, পিঠাগুড়ি খুন্দা হয়, ইয়াতে পিঠাগুড়ি খুন্দা হয়। কিন্তু এই বস্তুটো আগৰ দিনত, এতিয়া তাৰমানে মিক্সি ওলাৰ পৰা এই বস্তুটো নোহোৱা হৈ গৈছে। কিন্তু আগতে এই বস্তুটোতে মানুহে চিৰা খুন্দিছিল, গুড়া খুন্দিছিল। কিন্তু আজিকালি আমাৰ ঘৰতো খুন্দা হয় বাৰু গুড়া, এতিয়া খুন্দিছিল অলপ আগতে মাই। কিন্তু আজিকালি এই বস্তুটো খুবেই দেখা নোপোৱা হৈ গৈছে। তাৰ বাবে আপোনালোকক এই বস্তুটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গতিকে আপোনালোকে চাই থাকক, আৰু দেখুৱাই আছোঁ আপোনালোকক ধুনীয়া বস্তু গাইজ। আৰু এই বস্তুটো দেখিছেনে? এই বস্তুটো কয় এটা হেঁচা লাইট। মানে আগৰ দিনত এইটো বিয়া সভা চলোৱাৰ বাবে এই বস্তুটো ব্যৱহাৰ কৰিছিল। আৰু গাইজ আপোনালোকে দেখিছেনে? ইয়াতে থাকে পেট্ৰল নহয়, কিবা তেল থাকে। আৰু এই বস্তুটো হ'ল পাম্প মাৰা বস্তু, আমাৰ ঘৰতে আছে। এতিয়া পাম্প মাৰিব লাগে, এইটো চাবি, আৰু আৰু এই বস্তুটো দেখিছেনে? এইটো হ'ল কমাবৰ চুইচ। মানে আৰু ইয়াতে থাকে এটা মেণ্টেল বুলি কয়। আৰু এই বস্তুটোৰ নাম হ'ল এটা হেঁচাক লাইট বুলি কয়। হেঁচাক লাইট চাক, আজিকালিতো সেই তেনেকুৱা লাইটে হৈ গৈছে। আজিকালি আগতে এনেকুৱা লাইট আছিল, এইটো দিয়ে বিয়া সভা চলাইছিল। কি বস্তুৰে বস্তু এইটো গাইজ। আৰু আপোনালোকক দেখুৱাই আছোঁ কি আছে পুৰণি বস্তু। কিছুমান দেখুৱালোঁ, আৰু আছে, আৰু দেখুৱাম। গতিকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে, আৰু শেষলৈকে চালেহে
ভাল ভাল বস্তুবিলাক দেখায় আৰু এইখন হ'ল এখন নাঙল মানে এই নাঙলখন হ'ল হাল বোৱা নাঙল আগতে আজিকালিতো ট্ৰেক্টৰে হৈছে আগতে মানে এই নাঙলেদি হাল বাইছিল কিন্তু আজিকালি আমাৰ গোহালি ঘৰত এই নাঙলখন এনেকৈ ওলমাই থোৱা হৈছে কাৰণ আজিকালি এই বস্তুটো ব্যৱহাৰ নহয় গতিকে চাওক আপোনালোকৰ নাঙলখন এখন এনেকুৱা ধৰণৰ বস্তুটো আজিকালি নোহোৱা হৈ গৈছে এইখন এখন নাঙল বুলি কয় আপোনালোকে চিনি পায় বা কিছুমানে চিনি নাপায় আজিকালি প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে চিনি নাপায় এইখন এখন নাঙল আৰু লগতে আমাৰ এইটো এটা আমাৰতো গোহালি ঘৰটো ৰাতি গৰু থাকে আৰু এই বস্তুটো চিনি পাইছেনে আৰু এই বস্তুটো বহুতে চিনি পাইছে কিন্তু তথাপিও নামটো জানেও নাজানে এইটো হ'ল গাইছ লেম্প বুলি কয় মানে এই বস্তুটো দিয়ে মই পঢ়ি পাইছোঁ কিন্তু বহুতবাৰ পঢ়ি পাইছোঁ কিন্তু আজিকালি এই বস্তুটো নোহোৱা হৈ গৈছে লেম্প আজিকালি আমাৰ কেনেকুৱা হৈ গৈছে লেম্পটো এনেই আছিল আৰু দেখাত কিন্তু আজিকালি লেম্প ইউজে নহয় আজিকালি এই চাৰ্জিং লাইট কিবা লাইট ইউজ হয় আজিকালি ইউজে নহয় চাই চাওক এইটো হ'ল লেম্প আৰু যিমান পাৰোঁ দেখুৱাই যাম গতিকে চাই থাকিব আৰু এই বস্তুটোৰে মানে বহুতে খেলিছিলোঁ মানে আপোনালোকক এটা যাদু দেখুৱাই আছোঁ এই বস্তুটো চাবিৰে গাইছ চাই থাকিব এই গাইছ যাদু চাওক গাইছ যাদু যাদু আৰু আপোনালোকক এটা যাদু দেখুৱাই আছোঁ চাই ল'ব গাইছ চাওক হাতৰ তলত চম্ভুক কহানিও ধৰা নাই চাই আপোনালোকে চাই দেখিছে একদম কহানিও ধৰা নাই যাদু আৰু এই বস্তুটো এটা আপোনালোকে কি ৰিয়েকশ্যন এটাকে মাধ্যাকৰ্ষণ শক্তি বুলি কয় এই বস্তুটো আছে আৰু তাৰ কাৰণে এই বস্তুটো এই চাওক আপোনালোকে ওচৰত কোনোদিন নাহে আৰু এইখন হ'ল মোৰ চাইকেল মানে পুৰণা চাইকেল নহয় দে চৰি এইখন এটা চাইকেল মানে এইখন চাইকেল লৈ এটা ৰাইড কৰিম আপোনালোকে যদি ৰাইডটো কৰিম নে নকৰিম সেইটো কমেণ্টত জনালে হ'ল দেই অলপ নিমখ লাগব অলপ ল'ব লাগব দাঁত টেঙাব মিঠা হ'লে অলপ এই এটা আম যে আছে বাহিৰত বাগান টকা আছে ভিতৰত মজা তই এনে উৎসাহ দে তই এনে উৎসাহ ওপৰ দি হা আম নহয় নাটক ক'ৰবাত লগাই দিম এইটো ব্লগটো মাখানৰ পিছত আমাক খেদব বালো ৰ চলটোক মাৰালি বুলি ক'ব পাৰিবা ভিডিঅ' কৰ ভাল ভিডিঅ' কৰি থাকে আয়ো জামাইলা অৰুণাচল প্ৰদেশটো তলমেট বাৰে বাৰে বনাই ফেলাকে জংঘলত তুমি আহাংতে আমিতো মইতো সেনেকে বনাইছো আম আনিলোঁ আৰু এতিয়া খাম কিন্তু মই নাখাং চবে খাব খাবা যায় পেটৰ বেমাৰ হ'লে ভাতকেইটা খাই থাকোঁ দে বাই যা খাই আহিলোঁ আৰু মানে আমটো মই নাখাং তাহাঁতে খাব আৰু এতিয়া মই এটা লৈ আনিছোঁ মনে অ'কে এইটোৱে আছিল এটা নৰ্মেল ভিডিঅ' যদি ভিডিঅ'টো চাই পালে বা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব বাকী কি ক'ম মানে ইমান ভিডিঅ' দিলোঁ আৰু বহুত দিনৰ মূৰত এইটো গতিকে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব এইটো বহুত আৰু ধামাকা ভিডিঅ' আহি আছে গতিকে আজিলৈকে এইখিনিয়ে ধন্যবাদ জয় অসম তাৰপিছত আৰু কি ক'ম এতিয়া ভাত চাত খাই কালিৰ পৰা 9টা বজাত ভিডিঅ'টো পাৰিলে পাব্লিক কৰি দিম গতিকে আজি ভিডিঅ'টো এডিট কৰিলোঁ আৰু এতিয়া ৰাতি ভিডিঅ'টো এডিট কৰা হ'ল গতিকে গুড নাইট দে আৰ বাই গুড নাইট গাইজ জয় আই অসম ধন্যবাদ।